সৰস্বতী নমো নমো লক্ষ্মী দেৱী আবিৰ্ভাৱ হৈলা অমিতৰ ভট দেৱী হাতে তুলি লৈলা। দেখিলা দৈত্যসকলে আৰু দেৱগণসকলে মনে মনে ভাবিলে যে আমি কেনেধৰণে আমি উপকাৰ পাম। তেতিয়া তেওঁলোকে মন্দাকিনী নদীত বাসুকী মাতাক সৰ্প কৰি এফালে অসুৰ এফালে দেৱতাসকলে সাগৰ মুঠিছে মন্দাকিনী সৰ্প লৈ। তেতিয়া প্ৰথমতে মানে লক্ষী বাজু এই মকুন্দে লক্ষী বাজু লক্ষী দেৱীয়ে কেনেকৈ আহিছে তেওঁ অমিতৰ সেই লক্ষীবিলাকে পাব বুলি তেওঁ একদম ধুনীয়াকৈ হাতত তুলি লৈ আহিছে সাগৰৰ মাজৰ পৰা। লক্ষীয়ে দেই লক্ষী সাগৰতে উদ্ভৱ হৈ আহিছে। নাচাই কাকো দিয়ে চলি যায় দেৱগুণে থৰ লাগি চাই। এনেকুৱা ধীৰে ধীৰে গৈছে নহয় আগতে তুলসী একদম একদম পকা ভাঙি ভাঙি দেৱতাসকলে তাক এনেকুৱা থৰ লাগি চাইছে ক'বলৈ বাকী নাই বুজিছানে। ইমান ধুনীয়া সুন্দৰজনী লক্ষী দেৱী ইমানে চাইছে আকৌ লক্ষীও ক'ব নহয়। কেক বান্ধে খোপাতে পিন্ধিলে লক্ষ্মী মালতীৰ থোপা। ইমানে চাইছে ইমানে তেওঁ একদম বেবাক চুলি কচা ফাটো ফাটো মাৰিছে বা ফুটিছে তোমাৰটো বান্ধিছে তাতে আকৌ মালতী থোপা তোমাৰটো কেপি দেখুৱাইছে। ক'ত দেৱতাসকল মোৰ নাযাব চাবই দিলে দেৱী কতে মহাৰ পিছক মাই পিন্ধাই দিলে পঁচিছ অলংকাৰ। দেখিলা সমুদ্ৰ সাগৰে তেওঁ দেৱীক এই হেমহাৰ চিক মিকাই থকা হেমহাৰডাল পিন্ধালে। বিশ্বকৰ্মাই দেৱই ৩২টা অলংকাৰ পিন্ধাইছে গোটেই অংগ প্ৰতংগ। বিশ্বকৰ্মা ইমানেই মানে তেওঁ দেৱীৰ লগত স্বয়ম্বৰ বাবে লৈলা উৎপলৰে মালা দেৱগণে লক্ষ্মী ৰূপ দেখি ভেলে গৈলা। তেওঁ বিয়া পাতিবলৈ ওলালে এতিয়া কৃষ্ণ আহি আছে ইফালেদি সাগৰৰ পৰা আহি গ'ল। লাহে লাহে তেওঁ একদম উৎপলৰ মালা লৈ কৃষ্ণক মালা বৰণ কৰিবৰ কাৰণে গৈছে আৰু নাচি নাচি গোটেই দেৱতাসকলে ডুবা লাগি চাইছে আই হাই কি হ'ব পায়। অঁ তেনেকৈ মানে হেৰিকে চাবও হ'ল দেৱীয়ে যেনেকুৱাকৈ গৈছে ৰচক পচক কৰি মানুহবোৰ আহি পাইছে ইমান তাৰ দেহাটো ৰচক পচক মালা পিন্ধাবলৈ সেইটো কথা। সেইখিনি সময়ত তাৰ যাবই আৰু তাতো আকৌ মালাডাল উৎপলৰ ফুল সেইকাৰণে লক্ষী পূজা দিলে উৎপলৰ ফুলৰ মালা পিন্ধাব লাগে। উৎপল ফুল পায় উৎপল সাগৰত থাকে আৰু উৎপল থাকে কোনটো ৰুই থৈ দিয়ে। উৎপল আৰু যদি তাত নাই কিনাভাৱেও পায় বহুত ডাঙৰ ডাঙৰ জেগাবোৰত পায় উৎপলটো উৎপলৰ মালা বুলিছে। কনক মালা সতে তুলি লৈলা স্বয়ম্বৰ ক্ষেত্ৰত লৈ দেৱবালা হৈয়া। একদম স্বয়ম্বৰ পাতিবলৈ দেৱবালা ৰমক চমক কৰি গৈছে আৰু সেইখিনি সময়তো পংকজৰ মালা পদুম ফুলৰ মালা পংকজ মানে পদুম ফুলৰ মালা লৈ হাতত পিন্ধি গৈছে পদুম ফুলৰ মালা তাৰপৰা গৈছে চকুপাতে বৰকিছে পাৰিজাত ফুল কোনোৱে যাছে কপুৰ তামোল। চৌপাতে মানে ফুলৰে পিষ্টি বৰষুণ ফুলৰে বৰষুণ দিছে। ফুল যেনেকৈ আমি উৰুলি দিওঁ ফুলৰ ঠিক তেনেকৈ ফুলৰে জাকে জাকে আকাশৰ পৰা পৰিছে। সেইকাৰণে আজিকালি পূজাত ফুল লাগে ফুল নহ'লে পূজাই নহয় ফুল লাগিবই। তামোল খাব পাৰিম নে খুৰী? তামোল খাব পাৰিম নে? কি খাব? তামোল খোৱা খোৱা শুনি থাকিব মাত্ৰ কথা নাপাতি
Opesora gosole lokiake pise pilpi opesora esmule bise এই সময়ত অপেছাৰ সকলেও তেওঁৰ লগত সখী হৈছে সখী হিচাপে তেওঁলোকে বিচনি বিচিছে লক্ষীৰ কমন দেখি দেৱতা সকল ইষ্টপ্ত কুয়া চাৰিটাকে নাই মাত দেখিলা লক্ষীক দেখি মানে গোটেই ইষ্টপ্ত হৈ আছে গোটেইখন মুখৰ মাত নাই গোটেই দেৱতাসকল সকলো তাকে চাই লক্ষী লক্ষীৰ বাহনকে চাই উলুবনি কৰে সাগৰৰ উদ্ভৱা লক্ষ্মী নাৰায়ণ গৰে এতিয়া নাৰায়ণক তেওঁ মাইলদান যেতিয়া মাইলদান পিন্ধালেগে কেঁচাৰ বাহনত গৈ লক্ষীয়ে এতিয়া একদম এনেকুৱা দীঘলীয়াকৈ উলটি তেওঁ একদম ডাঙৰকৈ দিছে এতিয়া জানিছে দেৱতাসকলে যে নাৰায়ণক মানে চাৰণী গ'ল thế là anh mỗi con đi vào được চাৰিয়ত্বধাৰী দেৱীয়ে তেওঁ একদম ধুনীয়াকৈ ঘূৰি আৰু আগমন কৰিছে আৰু দেৱী কাছে লৈ যায় নাৰায়ণ চলে নুপুৰ বজায় নুপুৰ দিনে দেৱী গাত নুপুৰ পিন্ধি গৈছে খ্ৰিং 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 পূজা কৰি বাজি বাজি কৰি আছে নাৰায়ণ গাত বাজিছে একদম কৈছে মই কোমল বাতি নাই ইমান ধুনীয়াকৈ গৈছে অচত্য কলচী লৈ গৈছে ধন ধন কুলি আছে সকলোবিলাক লৈ গৈছে দেৱীয়ে বৈকুণ্ঠৰ গিৰে গয়া লক্ষ্মী প্ৰৱেশিলা তাৰ ৰূপে নাৰায়ণ পূজা আৰম্ভিলা এতিয়া বৈকুণ্ঠলৈ তেওঁ গৈ পেলাই নাৰায়ণক তেওঁ চাৰ্মী গুৰু বুলি তেওঁ পূজা কৰিছিলে পূজা পাতল কৰি তেওঁ প্ৰতিপাল কৰিছে লক্ষ্মী নাৰায়ণ গিৰে বাৰ সূতা ৰূপৰ মাৰৰি তাতে দিছে মুকুতা আমি এনেকুৱা ঘৰত পাইছোঁ জানো পোৱাই নাই একদম এনেকুৱা সোণৰ ওপৰত সূতা হেন দেখি নাই মাৰলি আই ফুলনি কদম যায় নাৰায়ণে দিছে তাৰ বাৰীখনত কদম গছ আৰু গুটি যায় ফুল থাকিব লক্ষী মাতা কোমৰ পালে পাতি তাত জিৰণি লৈছে লক্ষী মাতাই তেওঁ গোটেই বৈকেইটা মানে পিটিক পিটিক মহাই দিছে আজিকালি মাইকী মানুহবোৰে ক'ত মাইকীবোৰকে পাই মহাৰিব লাগে মহাই মতাবোৰ নমহাই মাইকীবোৰকে পিটি দিব হয়নে মোক কৈ দে ঐ খাঞ্জা দেখাকে নাই মোক কৈছোঁ ইয়াত Tidak mau deh. নাৰায়ণৰ লগত ইমান ধুনীয়া লীলা খেলাবিলাক কোনে চাই দেৱতাসকলে চাই থাকিব স্বৰ্গলক্ষী কিহলক্ষী ৰাজলক্ষী আই
তুমি নাৰাখিলে আমাক ৰাখোঁতা যেন ব্ৰহ্মময়ী জ্ঞানময়ী দয়াময়ী তুমি চৰণে শৰণ লৈলো পাপি তাপি আমি। ইমান ধুনীয়াকৈ কথা গাব দেখিলানে? Donde porque púজা কৰোঁ চৰণ দোকানী। এতিয়া আমি তেওঁ গন্ধে পুষ্পে পূজা কৰা হৈছেনে নাই? হৈছে নহয় জানো? তৰ্কলক্ষী ৰাজলক্ষী গৃহলক্ষী তলৈ ৰক্ষা কৰি আছা বৰগদা। তেওঁ গৃহলক্ষী হ'ল আজি তেওঁ আবৈ ৰাজলক্ষী দেৱতা হ'ব। দেৱলক্ষী ৰাজলক্ষী তেওঁ এতিয়া গৃহলক্ষী যি ঘৰ গৃহিণীগৰাকী নিজেই, গতিকে সেইকাৰণে নিজে সেইখিনি কৃতকৰ্ম কৰি মেলি সদায় তেওঁ চৰণ কৰিব লাগিব। মাতি তোমাৰে তোমাক প্ৰতিদিনে নামাতো তোমাক ভকতি বিনা আমি আৰু একোৱে নামানো। আপুনি আপোনাৰ ভকতি সুস্থ হোৱা। কমলয়া কানা তুমি কমল ভূষণা কমল হৃদয়তে কমল নয়না। কমলৰ আসন তেওঁ যিখন কমলফুলৰ আসন আৰু কমলৰ ভূষণ কমলফুলৰ দেখিবলৈ ধুনীয়া। কমল পবিত্ৰ কমলাৰ তেওঁ কমলফুলৰ আসনখন দেখিবলৈ ধুনীয়া। হস্তে কমলৰ নয়না হাতত কমলফুল দেখিবলৈ ইমান ধুনীয়া। কমলা নামেৰে মাতা বিদিতা ভুৱন বিমলা নামেৰে তোমাক পূজে সৰ্বজন। বিমলা নামেৰে গোটেই সকলোকে পূজা কৰে। কমলা নামেৰে ক'ৰবাত পূজে, দেৱীক সকলোৱে নুপূজে। লক্ষী কমলা তুমি মাধৱৰূপিণী ক্ষীৰোদসাগৰা তুমি ক্ষীৰোদনন্দিনী। ক্ষীৰোদৰ সাগৰত তেওঁ জন্ম হোৱা কাৰণে ক্ষীৰোদৰ নন্দালয়ী তুমি মাতা বৃন্দাবনৰ মাজে তুমি গোপনাৰী। যেতিয়া বৃন্দাবনলৈ যাব তেওঁ গোপসকলক তেওঁ নাৰী ধাৰণ কৰিব। বিকশিত পদ্মবনে তুমি পদ্মাৱতী কুকুম নয়নে দেৱী তুমি মালতী। তুমি সকলো মাতা ঐশ্বৰ্যদায়িনী ব্ৰহ্মময়ী জ্ঞানময়ী সম্পদৰূপিণী। তেওঁ সম্পদৰূপিণী আকৌ তেওঁ নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। এইবিলাক নহয় জানো? এতিয়া আমনি পাইছে নেকি? নাই
মানে অমৰাৱতী জেগাখন ইমান ধুনীয়া পূৰ্ণ জেগা বুলি কৈছে। সাগৰে মামোৰ প্ৰৱেশ কৰিলা, মামোৰ বিষ্ণু উপদেশ পাইনে। বিষ্ণুৱে উপদেশ দিলে তুমি সাগৰলৈ যোৱা।